মই কিছুদিন আৰু জীয়াই থাকিব বিচাৰোঁ। এইষাৰ কথা অন্য কাৰো নহয়, বিশ্বৰ মহান বৈজ্ঞানিক ষ্টিফেন হকিঙৰ, যিটো তেওঁ নিজৰ ৭০তম জন্মদিৱসত কৈছিল, যাক শুনি বিশ্ববাসী কিছু সময়ৰ কাৰণে অবাক হৈ গৈছিল। প্ৰিয় বন্ধু, আহক আজি আমি এই মহান বৈজ্ঞানিকগৰাকীৰ জীৱন যাত্ৰাৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। ৮ জানুৱাৰী ১৯৪২ চনত ইংলেণ্ডৰ অক্সফোৰ্ড চহৰত ফ্ৰেংক আৰু ইছবেল হকিং দম্পতীৰ ঘৰত ষ্টিফেন হকিঙৰ জন্ম হৈছিল। সৰুৰে পৰাই হকিং অসীম বুদ্ধিমান আছিল। তেওঁৰ বক্তব্যসমূহে সকলোকে গভীৰ চিন্তাত পেলাই দিছিল। তেওঁৰ দেউতাক এজন চিকিৎসক আৰু মাক গৃহিণী আছিল। ষ্টিফেন হকিঙৰ মস্তিষ্কৰ ক্ষমতাৰ হিচাপ ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে সৰুতে তেওঁক মানুহে আইনষ্টাইন বুলি মাতিছিল। হকিঙৰ পৰিয়াল তেওঁৰ জন্মৰ আগত লণ্ডনত আছিল, কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণে তেওঁলোক অক্সফোৰ্ডলৈ স্থানান্তৰিত হ'ব লগা হ'ল আৰু তেওঁ জন্মৰ ১১ বছৰৰ পিছত ছেণ্ট এলিভেছত বাস কৰিবলৈ ধৰিলে, য'ত হকিঙৰ শিক্ষাৰ ভেটি গঢ় ল'বলৈ ধৰিলে। সৰুৰে পৰাই হকিঙৰ গণিত বিষয়ত যথেষ্ট ৰাপ আছিল, কিন্তু তেওঁৰ দেউতাকে তেওঁক এজন ডাক্তৰ বনাব বিচাৰিছিল। তথাপিও সেই সময়ত গণিত বিষয় নথকাৰ বাবে তেওঁ নিজৰ ভৱিষ্যতৰ শিক্ষা পদাৰ্থ বিজ্ঞানে আৰম্ভ কৰিলে আৰু পিছত ভাৰতীয় মূলৰ বৈজ্ঞানিক জয়ন্ত নাৰ্লিকৰৰ উপদেশ অনুসৰি তেওঁৰ মন পচন্দ বিষয় গণিতক আগত ৰাখি কসমলজি তথা সৃষ্টিতত্ত্ব বিষয়ত অধ্যয়ন কৰিলে। সেইমৰ্মে তেওঁ ১৭ বছৰ বয়সত অক্সফোৰ্ড বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলে। ইয়াৰ মাজতে তেওঁ ২১ বছৰ বয়সত বিশ্ববিদ্যালয়ৰ বন্ধ কটাবলৈ ঘৰলৈ আহোঁতে এদিন ঘৰৰ চিৰি বগাওঁতে মূৰ ঘূৰাই বাগৰি পৰিল। প্ৰথমতে সকলোৱে এই ঘটনাক সাধাৰণ শাৰীৰিক দুৰ্বলতা বুলি ভাবিছিল যদিও বাৰে বাৰে ইয়াৰ পুনৰাবৃত্তি হোৱাত বিশেষজ্ঞ ডক্তৰে পৰীক্ষা নিৰীক্ষা কৰাত গম পোৱা গ'ল যে হকিঙক নিউৰন মটৰ ডিজিজ নামৰ এক দুৰাৰোগ্য ব্যাধিয়ে আক্ৰমণ কৰিছে। এই বেমাৰত মানুহৰ শৰীৰৰ মাংসপেশীবোৰক নিয়ন্ত্ৰণ কৰা স্নায়ুবোৰে কাম কৰা লাহে লাহে বন্ধ হৈ আহে আৰু সম্পূৰ্ণ শৰীৰটো ক্ৰমান্বয়ে বিফল হৈ পৰে। ডাক্তৰে পৰীক্ষা নিৰীক্ষাৰ অন্তত ক'লে যে হকিং এই পৃথিৱীত মাত্ৰ ২ বছৰমানৰহে অতিথি হৈ পৰিছে। এনে এক হতাশাজনক ফলাফল শুনাৰ পাছতো হকিঙে শৰীৰৰ অসুস্থতাক প্ৰত্যাহ্বান আৰু প্ৰচণ্ড ইচ্ছাশক্তিক আধাৰ হিচাপে লৈ পূৰ্ণগতিত বিজ্ঞানৰ গৱেষণাত সোমাই পৰিল। তেওঁৰ মহাজাগতিক বিষয়ৰ ওপৰত গৱেষণা আৰু জ্ঞানৰ ফলস্বৰূপে লাহে লাহে তেওঁ বিশ্ববিখ্যাত হৈ পৰিল। প্ৰথম অৱস্থাত হকিঙৰ শৰীৰৰ সোঁফালটোত সমস্যা আছিল যদিও সময়ৰ লগে লগে অসুস্থতা বাঢ়ি আহিল আৰু বাওঁফালটোৱেও ক্ৰমান্বয়ে কাম কৰা বন্ধ কৰি দিলে, ফলত শৰীৰৰ প্ৰায় ৯০% অংগ বিকল হৈ পৰিল। এনে অৱস্থাত হকিঙে হুইল চেয়াৰৰ সহায় ল'ব লগা হ'ল। তেওঁ এনে এখন কম্পিউটাৰ সংলগ্ন হুইল চেয়াৰত আশ্ৰয় ল'লে যিখনে তেওঁৰ মূৰ, গাল, চকু আৰু হাতৰ কম্পনৰ সহায়ত তেওঁ ক'ব খোজা কথাখিনি প্ৰকাশ কৰে। হকিঙৰ বেমাৰটোত এটা যোগাত্মক দিশো আছিল যে ই কেৱল শাৰীৰিক বিকলাংগতাহে আছিল, কিন্তু মানসিক নহয়। ইয়াৰ পাছত এনেদৰেই সমগ্ৰ বিশ্বক আশ্চৰ্যচকিত কৰি মৃত্যুৰ লগত লুকাভাকু খেলি খেলিয়েই ব্লেক হোল অৰ্থাৎ কৃষ্ণবিবৰ আৰু হকিং ৰেডিয়েশ্যনৰ দৰে মহান ধাৰণা আমি মানৱ জাতিৰ সন্মুখত দাঙি ধৰিলে। তেওঁৰ এই বিষয়সমূহ অতি সৰলভাৱে বুজাই লিখা তেওঁৰ গ্ৰন্থ এ ব্ৰিফ হিষ্টৰী অফ টাইমে পৃথিৱীত খলকনিৰ সৃষ্টি কৰিলে। ষ্টিফেন হকিং শাৰীৰিকভাৱে সম্পূৰ্ণ বিকলাংগ হোৱাৰ স্বত্বেও বিশ্বত অদ্বিতীয় ব্যক্তি হিচাপে পৰিগণিত হ'ল। অৱশেষত ২০১৮ চনৰ ১৪ মাৰ্চ তাৰিখে বিশ্বৰ বিজ্ঞান জগতক পিতৃহাৰা কৰি থৈ এই মহান বৈজ্ঞানিকগৰাকীয়ে ৭৬ বছৰ বয়সত চিৰবিদায় মাগিলে। এই সুযোগতেই এই মহান আত্মাৰ চিৰশান্তি কামনা কৰি সহস্ৰ প্ৰণিপাত জনাইছোঁ। উল্লেখযোগ্য যে এইগৰাকী মহান বৈজ্ঞানিকৰ জন্মদিন আৰু আন এজন মহান বৈজ্ঞানিক গেলিলিওৰ মৃত্যুৰ তাৰিখ একেটাই হোৱাৰ উপৰিও এলবাৰ্ট আইনষ্টাইনৰ জন্মদিৱসৰ দিনাই তেওঁ পৃথিৱীৰ পৰা বিদায় ল'লে। প্ৰিয় বন্ধু, ষ্টিফেন হকিঙৰ মতে ওপৰৰ তৰাবোৰলৈ চাবলৈ শিকা, ভৰিৰ আঙুলিলৈ নহয়। সন্মুখত তুমি যি দেখি গৈছা সেইবোৰক বুজিবলৈ চেষ্টা কৰা আৰু ভাবা
যে এই ব্ৰহ্মাণ্ডই কি তৈয়াৰ কৰি আছে। প্ৰিয় বন্ধু, আজি বিজ্ঞানেও মানিবলৈ বাধ্য হ'ল যে ইচ্ছা শক্তিয়েই আমাৰ শৰীৰ পৰিচালিত কৰে। যদি আমাৰ অসীম ইচ্ছা শক্তি আছে আৰু আমি কোনো এটা কথাক দৃঢ়তাৰে মানি লওঁ, তেতিয়া আমাৰ শৰীৰেও সেইমতেই কাম কৰিবলৈ লাগে। উদাহৰণস্বৰূপে, আপুনি নিশ্চয় স্বামী বিবেকানন্দৰ গুৰু ৰামকৃষ্ণ পৰমহংসৰ নাম শুনিছে। তেওঁ বিজ্ঞান জগতক প্ৰত্যাহ্বান জনাইছিল। তেওঁ এজন কালীৰ সাধক আছিল। কালী সাধনাত তেওঁ ইমানেই বিলীন হৈ গৈছিল যে তেওঁ নিজকে স্ত্ৰী বুলি দৃঢ়তাৰে মানি লৈছিল আৰু তেওঁ শৰীৰেও তেওঁৰ তীব্ৰ ইচ্ছা শক্তি অনুসৰি কাম কৰিবলৈ লৈছিল। তেওঁ লাহে লাহে স্ত্ৰী হ'বলৈ ধৰিছিল আৰু অতি আশ্চৰ্যকৰ কথা যে তেওঁ স্ত্ৰীৰ দৰে স্তন উৎপন্ন হ'বলৈ ধৰিছিল আৰু লগতে মাহেকীয়া ক্ৰিয়াও আৰম্ভ হৈছিল। এই আশ্চৰ্যকৰ ঘটনাটোৰ সাৰমৰ্ম বিজ্ঞানে আজিলৈকে উলিয়াব পৰা নাই। প্ৰিয় বন্ধু, এইদৰে অসীম ইচ্ছা শক্তিৰ বলত ভয়াৱহ দুৰ্ঘটনাৰ পিছতো দুবাৰকৈ অলিম্পিকত সোণৰ পদক জিকা কেৰলী টেকাছৰ বিষয়ে মই ইতিমধ্যে আন এটা ভিডিঅ'ত প্ৰকাশ কৰিছোঁ। প্ৰিয় বন্ধু, এয়াই আছিল মহান বৈজ্ঞানিক ষ্টিফেন হকিঙৰ জীৱন যাত্ৰাৰ কাহিনী। আশা কৰোঁ এই কাহিনীটোৰ জৰিয়তে আপুনি জীৱনত যথেষ্ট প্ৰেৰণা পোৱাৰ লগতে তেওঁৰ জীৱন যাত্ৰাৰ বিষয়েও এক আভাস পাবলৈ সক্ষম হৈছে। প্ৰিয় বন্ধু, ভিডিঅ'টো চাই কেনে লাগিল মোক কমেণ্ট বক্সত জনোৱাৰ লগতে লাইক কৰি উৎসাহিত কৰিবলৈ নাপাহৰিব। তাৰোপৰি পৰৱৰ্তী ভিডিঅ'সমূহ উপভোগ কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত ক্লিক কৰি থ'ব। পুনৰ পিছৰটো ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ। জয় আই অসম।